জনপ্ৰিয় হ'লেও এয়াই সত্য। কিন্তু এইবাৰ তোৰ ভালটো চিন্তা কৰি মই কিবা এটা সিদ্ধান্ত লৈছো। কি সিদ্ধান্ত জেঠাই? এই অৰুন্ধতী আমাৰ কোম্পানীটো ব্লেক লিষ্টেড কৰি সকলো ৰাস্তা বন্ধ কৰি দিলে। মোৰ মাথা নষ্ট হ'ব লাগিলে কেতিয়াবা তাক শেষ কৰি পেলাম। তোমাৰ এই কথা মই কেতিয়াও হ'বলৈ নিদিওঁ। পাৰিলে কৰবাৰ পৰা অলপমান গোবৰ আনিবিচোন। আগতে ৰোৱা পুলিবোৰ চব মৰিলে। ইয়াত গোবৰ পাবলেই নাই বাইদেউ। যিকণ আছে মোৰ মূৰৰ ওপৰতে আছে। তোৰ মূৰত আকৌ কেনেকৈ গোবৰ সোমাল? এইটোৰ উত্তৰ মই দিব নোৱাৰিম। এইটো আপুনি ছাৰক সুধিব, মানে অভয় ছাৰক সুধিব। জানো পাই, তইতো কি কৈ আছ? মই হলে একো বুজিব পৰা নাই দেই। ময়ো বুজি পোৱা নাই নহয়। বুজি পাই যদি ছাৰেহে পায়। যেতিয়াই মোৰ ওপৰত ছাৰৰ খং উঠে তেতিয়াই ছাৰে চিঞৰি চিঞৰি কয়, বোলে গগৈ তোৰ মূৰত গোবৰ আছে, গোবৰ। তেতিয়াহলে তোৰ মূৰৰ পৰা উলিয়াই অলপ গোবৰ ইয়াত দে। উলিয়ালো আৰু মই। মোৰ মূৰটো ফালি যদি গোবৰ উলিয়াও মইতো মৰি থাকিম। আৰু যদি মৰি থকাটো বিচাৰিছে তেন্তে মাৰ, মোৰ মূৰতে মাৰ। দে পাগলটো। মানুহে কয় কিন্তু মই বিশ্বাস নকৰো। বাইদেউ, এই গোবৰৰ কথাটো আকৌ আপুনি ছাৰক নকব। এইকেইদিন ছাৰে যিহে জুই হৈ আছে, ফায়াৰ ব্ৰিগেডেও পৰা নাই। আৰু এইটো কথা যদি আপুনি কেনেবাকে কৈ দিয়ে মোক গোটাই গোটাই গিলি পেলাব। পিছে ছাৰনো আজি অকলে অকলে গাড়ীখন ওলাই কলৈ গ'ল? কিয়? তোক কৈ যোৱা নাই নেকি? মই সুধিছিলো, পিছে গুৰুত্ব নিদিলে। হুৰ হুৰকে ওলাই গৈছে। সি আজি জেঠাইকৰ ঘৰলৈ গৈছে। অকলে অকলে ন? মই একো নাভাবো অভয়। বৰ্তমান সময়ত মই কেৱল এটা কথাই ভাবিছো, তই পুনৰ বিয়া পাত। প্ৰথমবাৰৰ বাবে মই তোৰ জীৱনক লৈ কিবা এটা সিদ্ধান্ত লৈছো। আদৰি লওঁ নে দলিয়াই দিয় সেইটো তোৰ হাতত। মোৰ কথা মানি লবি নে নল সেইটো এটা শব্দত উত্তৰ দিলেই হ'ল। দীঘলীয়া ব্যাখ্যা কৰিব নালাগে। আৰু ভাবিবলৈ যদি তোক সময় লাগে তেনেহলে ভাব। গাড়ী ঘূৰা। সি তোৰ ঘৰৰ পৰা ওলোৱা কিমান সময় হ'ল? হ'ব দে। সকলো যদি ভবামতে হয় তেনেহলেতো ভালেই হয়। আৰু কিবা নতুন কথা থাকিলে মই জনাম বাৰু। ঠিক আছে, এতিয়া ৰাখিছো। বাইদেউ নেকি? কি ক'লে? বাইদেৱে অভয়ক তাইৰ নিজৰ সিদ্ধান্তটোৰ কথা ক'লে। সি শুনিলেহে, একো নকলে। আপোনাৰ মুখত হাঁহি দেখি মই আকৌ ভাবিলো সি মান্তি হলেই নেকি। মই জানো সি বাইদেউৰ কথাত মান্তি হবই। সেইবাবে মনটো এতিয়াৰে পৰা ভাল লাগি আছে। মই কিন্তু নাভাবো যে সি ইমান সোনকালে মান্তি হব। গতিকে সময়লৈ অপেক্ষা কৰক। হাঁহি ফূৰ্তিবোৰ তাৰ পিছত কৰিব। অৱশ্যে তোমাৰ কথাটো মিছা নহয়। কিন্তু জানানে, মোৰ মনে কৈছে সি বাইদেউৰ কথা মানিবই। মানি ললেতো ভালেই, ভগৱানেহে জানে আৰু। কি হ'ল? তই গুচি যোৱা মানুহটো হঠাৎ আকৌ ঘূৰি আহিলি যে? কিবা কবলগীয়া আছে যদি ক। নাই মানে কি কম, মানে কেনেকৈ কম ভাবিয়ে পোৱা নাই। ইমান ভাবি থাকিব নালাগে। চিধা চিধি উত্তৰ দে। তোৰ মনটোৱে যিটোকে কবলৈ বিচাৰিছে তাকে ক। মনৰ মাজততো বহুত প্ৰশ্নই আছে।
বস্তুবোৰ মোৰ তোমাক সুধিবলৈ সাহস আছে যদিও নাই। তথাপিও জেঠাই তোমাক কথা এটা সুধোনে? সুধ, কি সুধিবলৈ বিচাৰিছ? এই সিদ্ধান্তটো তোমাৰ একেবাৰে নিজৰ নে মা দেউতাই তোমাক ল'বলৈ বাধ্য কৰাইছে? কিয় সুধিলি? তোৰ মোৰ ওপৰত কিবা সন্দেহ হৈছে নেকি? যদি সন্দেহ হৈছে তেনেহলে মোৰ সিদ্ধান্তক তই মানি ল'ব নালাগে, বাছ। নাই নাই, সন্দেহ হোৱা নাই, কিন্তু হৈছেও। আৰু কিয় হৈছে সেইটো তুমি ভালদৰে জানা। তোমাৰ এষাৰ মৰমৰ মাত পাবলৈ মই ইমান দিনে ৰৈ থাকিলো, কিন্তু আজিলৈকে নেপালো। কেতিয়াবা মই নিজকে প্ৰশ্ন কৰো, কিয় তুমি মোক ইমান বেছিকৈ বেয়া পোৱা? কিন্তু তাৰ উত্তৰটো মই আজিলৈকে বিচাৰি নাপালো। কিয়? ইয়াত তোৰ কি আপত্তি আছে? ইয়াত মোৰ আপত্তি থাকিবলৈ মইনো কোন? আপোনাৰ চকুত চাগে মই এইখন ঘৰৰ সদস্যই নহয়। সদস্য বুলি ভবাহেঁতেন মোৰ লগত ইমান ডাঙৰ কথা এটা এবাৰ হ'লেও পাতিলেহেঁতেন। ইয়াত তোৰ লগত আলোচনা কৰিব লগা কি আছে? আমি যি ভাবিছো সেয়া তাৰ ভালৰ কাৰণে ভাবিছো। ভাবিছে, ভাল কৰিছে, কিন্তু জেঠাইৰ কথা লৈ জোৰ জবস্তি দাদাৰ ডিঙি দ্বিতীয় বিবাহৰ মালাডাল পিন্ধাই নিদিব। আৰু সঁচাই যদি দাদাৰ ভালটো চিন্তা কৰিছে, এবাৰ তাৰ মনটোৰ কথা শুনিব। সি বা কি বিচাৰে সেইটো জানিব চেষ্টা কৰিব। চা দেই, এইবোৰ কথা শিকাৰ এতিয়া মোৰ বয়স নাই, আৰু জীৱনৰ অভিজ্ঞতা তোতকে মোৰ বহুত বেছি। গতিকে কি ভাল কি বেয়া সেইবোৰ মই তোতকে বহুত ভালকে জানো। জানিব পাৰে, কিন্তু দাদাক তোমালোকতকে বেছি মই জানো। সি বাহিৰৰ পৰা যিমান কঠোৰ, ভিতৰি ভিতৰি সি বহুত কোমল। তোমালোকৰ সুখৰ বাবে সি হাঁহি হাঁহি যিকোনো কামেই কৰিব পাৰে, কিন্তু নোপোৱা বস্তুবোৰ বিচাৰি একো লাভ নাই। সেইবোৰে মিছাতে মনত কষ্টহে দিয়ে। বাকী থাকিল মোৰ সিদ্ধান্তৰ কথা। সেয়া যে তই মানি নল মই বুজি পালো। হ'ব, যা এতিয়া। জেঠাই, জীৱনত প্ৰথমবাৰৰ বাবে তুমি মোৰ পৰা কিবা এটা বিচাৰিছা। মই বেয়া হ'ব পাৰোঁ, কিন্তু ইমানো বেয়া নহয় যে তোমাৰ সিদ্ধান্তটোক নস্যাৎ কৰি দিম। তুমি যিটো বিচাৰিছা সেইটোৱে কৰিম মই। কেৱল তুমি মোক আশীৰ্বাদ কৰিবা। তাৰ মানে তই মোৰ সিদ্ধান্ত মানি লৈছ? এয়া সঁচাটো? হ'ব পাৰোঁ পুলিচৰ মানুহ, সেইবুলি মন্দিৰত থাকি ভগৱানৰ সন্মুখত মিছা কথা কোৱাৰ অভ্যাস মোৰ নাই। ভাল লাগিল শুনি, মোৰ কথা মানি লোৱাৰ বাবে। জেঠাই, তুমি মোক অলপ সময়ৰ বাবে আপোন কৰি পুনৰ দলিয়াই নেপেলাবা। মন্দাকিনী, পাৰা যদি মোক ক্ষমা কৰি দিবা। নাজানো এয়া মোৰ সঠিক সিদ্ধান্ত হয় নে নহয়। যি কৰিছো কেৱল জেঠাইৰ বাবেহে কৰিছো। কি হ'ল? হ'ব, যা।
তই মোৰ সিদ্ধান্ত মানি ললি বুলিয়েই তই মোৰ আপোন হৈ নাযাও। নোৱাৰো, মই তোক আপোন কৰিব নোৱাৰো। একমাত্ৰ তোৰ মা দেউতাৰ মুখলৈ চাইহে মই এইখিনি কৰিবলৈ বাধ্য হলো। কথা সিমানেই। তই তেনেকৈ কিয় কৈছ? মইতো মিছা কথা কোৱা নাই। আজিকালিতো তোৰ মোৰ বাবে সময় নোলায়। যেতিয়া তোৰ মন বেয়া লাগে তেতিয়াহে তই মোলৈ মনত পেলাও। এতিয়া ক, কি প্ৰব্লেম হৈছে তোৰ? একো প্ৰব্লেম হোৱা নাই। আদি, মোক ফাঁকি দিব নোৱাৰ। কি হৈছে নকওঁ কিয়? তই নাভাবিবি এইবোৰ মোৰ প্ৰব্লেম। কথাবোৰ তোৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ, সেইবাবেহে কৈছোঁ। মনটো পাতল লাগে। তই মোক নিজৰ বুলি ভাব, হয়নে? সেইকাৰণেহে তই মোক প্ৰব্লেমবোৰ শ্বেয়াৰ কৰ। কথাটো কচোন। এফালে মা দেউতাই দাদাৰ আকৌ বিয়া পাতিব বিচাৰিছে, আৰু আনফালে আনফালে কি? শুন, অৰুন্ধতীৰ যে ভণ্টি, তাৰমানে ই তাইক বৰ বেয়াকে তাৰ প্ৰেমৰ জালত ফচালে। এই জালখন ছিঙিব লাগিব। নিচিঙিলে এই দুটা সম্পৰ্ক শেষ হৈ যাব। এই সম্পৰ্কবোৰ ৰক্ষা কৰিবলৈ হ'লে তাইক চিন্ময়ৰ পৰা বচাব লাগিব। কিন্তু কেনেকৈ? আদি, তাৰ বাবে তোক এটা ভাল মানুহ লাগিব, যিয়ে চিন্ময় তাইৰ প্ৰতি থকা প্ৰেম যে এখন নাটক সেই কথাটো ভালদৰে জানে। এই সম্পৰ্কবোৰ ৰক্ষা কৰিবলৈ হ'লে তাইক চিন্ময়ৰ পৰা বচাব লাগিব। কিন্তু কেনেকৈ? আদি, তাৰ বাবে তোক এটা ভাল মানুহ লাগিব, যিয়ে চিন্ময় তাইৰ প্ৰতি থকা প্ৰেম যে এখন নাটক সেই কথাটো ভালদৰে জানে। আমি সেই মানুহটোক বিচাৰি উলিয়াব লাগিব। কিন্তু পাম ক'ত সেই মানুহজন? সেইটোৱেতো কথা। ক'ত পাম? সঁচাই পাগল হৈছে। লগৰ বুলি তাক ধেমালিও কৰিব নোৱাৰি। নাই নাই, ইয়াৰ লগ এৰিব লাগিব। ইয়াৰ দৰে যদি ফাল্টু ল'ৰা এটাৰ বন্ধু হওঁ, তেন্তে মানুহক কোনো শত্ৰুৰ প্ৰয়োজন নাই। কি কৈছিলো হা? এতিয়া প্ৰমাণ পালাতো। সি ইমান সহজতে মান্তি হ'ব বুলি মই সপোনতো ভবা নাছিলো। এয়া চব
বাইদেউৰ যাদু। তাকেই মা, দেউতা, মই ঠিকেই বুজিলোঁ। মোৰ সন্দেহ মানে ঠিকেই আছিলে। হয়, তই কি কৈছ এইবোৰ? কি সন্দেহৰ কথা কৈছ? অভয় কি হৈছে তোৰ তোৰ গাটো বেয়া নেকি? গা মোৰ ভালেই আছে, কিন্তু তোমালোকৰ হাঁহি থকা মুখকেইখন দেখি মই সকলো বুজি পাই গ'লোঁ। মই কথাটো তাতহে উলিয়াইছিলোঁ, ইয়াত সকলোৱে গম পালেই নে? জেঠাই ইতিমধ্যে ফোন কৰিয়ে দিলে মানে। অভয়, তই কি ক'ব খুজিছ? খোলা খুলিকে নকওঁ কিয়? মই একো ক'ব খোজা নাই। মোক কেৱল অলপ সময় শান্তিত থাকিবলৈ দিয়া। কোনে যাতে মোক অকণমানো দিগদাৰী নিদিয়ে, মই জাষ্ট সেইটোকে ক'ব বিচাৰিছোঁ। ঠিক আছে, ঠিক আছে, যা, আমি তোক কোনেও ডিষ্টাৰ্ব নকৰোঁ। সি নিশ্চয় আমাৰ কথাবোৰ শুনা পালে। এতিয়া সকলো শেষ, সকলো আমাৰ চক্ৰান্ত বুলি সি গম পাই গ'ল। সি যি বুজে বুজক দিয়া, কিন্তু এটা কথা মনত ৰাখিবা, সি হাজাৰ জোৰ দিলেও মানি নল'ব।